হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে কুশলে আৰু সুস্থ আছে। মই জ্যোতিয়ে অন্য এটা ভিডিঅ'লৈ আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোলৈ আপোনালোকক লৈ আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো চাব, ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। কেনেকুৱা লাগিল কমেণ্ট কৰিবও নাপাহৰিব। লগতে আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো নহ'লে। এইফালে আমাৰ ঘৰৰ পাৰকেইটালৈ মন কৰিবচোন আপোনালোকে। দালি পেলাই দিছোঁ যে মাটি দালিকেইটা কেনেকৈ খাইছে চাওকচোন আপোনালোকে। তাৰপাছত মই আৰু ভিডিঅ' কৰা নহ'ল। এতিয়া আবেলি সময় হ'ল, মই আবেলি ঘৰৰ কাম বনখিনি কৰিব লৈছোঁ। এই কাপোৰ কেইটামান আছিলে, মই সেইকেইটা সামৰি লৈছোঁ। তাৰপিছতে মই ঘৰ চোতালখিনি সাৰি কৰি আজৰি হৈছোঁ। এতিয়া মই আবেলি কাম বনখিনি সকলোবোৰ কৰি আজৰি হ'লোঁ। আজৰি হোৱাৰ পিছত এতিয়া মই ছোৱালীক প্ৰটিন একাপ দিব বিচাৰিছোঁ। তাই অকণমান ভোক লগা বুলি কৈছে, তাকে প্ৰটিন একাপ দিওঁ। আপোনালোকৰ ল'ৰা ছোৱালীসমূহ কি প্ৰটিন ব্যৱহাৰ কৰে আপোনালোকে ক'বচোন কমেণ্ট কৰি, কোনটো ভাল। মই মালমিন প্ৰটিন পাউডাৰটো মই ব্যৱহাৰ কৰোঁ। সেইফালে মই প্ৰটিন পাউডাৰখিনি দিব ৰেডি কৰি লৈছোঁ। আজি মোৰ গাখীৰ লোৱা নহ'ল, সেইকাৰণে মই গৰম পানীৰ সৈতে মই দিম। এয়া গৰম পানী মই লৈছোঁ আধা কাপ, সৰু কাপে। বেছি খাব নিবিচাৰে যে। তাৰপাছত মই এচামুচ দিছোঁ, সম্পূৰ্ণ এচামুচ দি এনেকৈ ঘুটি দিছোঁ। এতিয়া ছোৱালীক খাবলৈ দিম। পেকেটটোৰ পৰা খুলি এনেকৈ মই বৈয়াম এটাত মই এনেকৈ ভৰাই থৈ দিছোঁ। মানে পেকেটত থকাতকৈ এনেকৈ বৈয়ামত থাকিলে সুবিধা হয়। এনেকুৱা চামুচ আহিছে এপাত, এইটো চামুচে মই প্ৰায় 1 চামুচ দিওঁ এবাৰত। ছোৱালীৰ লগতে ময়ো চাহ একাপ লৈছোঁ, ময়ো চাহ একাপ খাই লওঁ। এতিয়া তাইকো প্ৰটিন একাপ দিছোঁ, ময়ো চাহকাপ আবেলি চাহকাপ খাই কৰি লওঁ। এয়া চাহ খাই কৰি আজৰি হোৱাত এতিয়া মানুহজনে ক'লে পথাৰৰ ফালে এবাৰ আহোঁগৈ ব'লা বুলি। সেইকাৰণে এয়া পথাৰৰ ফালে আহিলোঁ। বেছি দূৰলৈ যোৱা নাই, ওচৰতে। এইটো আমাৰ ৰাইজৰ পুখুৰী হয়, বিহু মাছ মৰা হয়। এয়া মানুহজন আৰু ছোৱালীজনী, ওচৰৰ মামীয়ে ঘৰ চকী দুখন আনি দিলে, বহিলে। তাৰ পৰা আহি মই মেগী দুটা বনাই দিলোঁ ছোৱালীক। বইল কৰা একেখন কেৰাহীতে দিয়াৰ কাৰণে ৰঙা হৈ গ'ল। মেগী ৰেচিপি চবেই জানেই, সেইকাৰণে দিয়া নাই, অকণমান দেখুৱাই দিছিলোঁ। এনেকেই মই মেগীখিনি বনাই দিলোঁ। মেগীখিনি খুৱাই কৰি লোৱাৰ পিছত এয়া মই ছোৱালীক পঢ়াব লৈছোঁ। যিখিনি হোমৱৰ্ক দিছিলে সেইখিনি বোলো কৰাই লওঁ। ছোৱালীক অকণমান দেখুৱাওঁ বোলো, তাকে বহি লৈছোঁ দুইজনীয়ে। তাই হোমৱৰ্কখিনি কৰালে মই ওচৰতে বহি আছোঁ, নহ'লে একদম নকৰে। ভালকৈ লিখা আকৌ, এইখিনি এইকেইটা হাতে ভালকৈ লিখা। এনেকৈ বুজি ল'ব লাগিছিলে। আৰু এটা ঘৰ এনেকৈ অলপ অলপকৈ এনেকৈ জেগা এৰি ইমান সৰু ডাঙৰ ডাঙৰকৈ লিখিছে, সৰুকৈ লিখিব লাগিছিলে। এইবাৰ পৰা একদম সৰুকৈ লিখিম। ফ্ৰেণ্ডছ, এতিয়া ছোৱালীক অলপ সময় পঢ়াই লওঁ। পঢ়াই কৰি লোৱাৰ পিছত আৰু ৰাতিৰ সাজৰ ৰেডি কৰিব লাগিব। এতিয়া অলপ সময় তাকে বোলো পঢ়াই কৰি লওঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কিবা যদি ভিডিঅ'টো যদি চাব, কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব, ভুলটো শুধৰাই দিব। আজিলৈ আহিছোঁ, নহ'লে অন্য এটা ভিডিঅ'লৈ আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।